ইমান ধুনীয়া লাগিছে তই ল'বি নি ল'ম বুলি ভাবিছোঁ ইমান ভাল লাগিছে ন কালাৰটো মইহে আমাৰ বুজনিবা ল'বলৈ নাপাওঁ পাই এইযোৰ বেছি ভাল লাগিছে ছাৰ ইমান গৰম দিছে ব'লা তোমালোকে পাছফালেকে বহোঁগৈ ব'লা তই কলে বচোন দে মই ভিতৰৰ পৰা মোবাইল লৈ আহোঁ ইমান গৰম পৰিছে আমাৰ এই মুৰ্গী পোৱাইজনী ক'ত আছে ঠিক নাই মাকে চাচোন আৰু মা দেখাও দিব নোৱাৰি ভিতৰ তলত পিটিকি অকল আৰু এইডালকে পিটিকিয়ে থাকে দিনটো আৰু তাই কাম বন নাই আৰু এই চাগে পুতুমি পোৱাইকৰ লগতে গৈ পেলাই চাগে তাই আছে মোৰ এতিয়া মই পাক কৰিছোঁ কি কৰিছে চচমাখনকে পিন্ধি লয় আজিকালি যিহে দিনকাল পৰিছে একদম মানে কি যে হ'ব আৰু দেই ৰচোন বা এইখন আকৌ দাঙিবলৈ জোৰ নাই গাত
বিচাৰি নাপালো মই বোলো যাওঁ পদুমি ঘৰতে আছিলে চাগে বোৱাৰী কলৰ সেইকাৰণে বোলো আহিলো তৰা বোৱাৰীজনী আছিলে পিছে আমাৰ যদিও নাই কেতিয়াবা গ'ল হ'বলা তই একদম ৰঙৰ সেই বজাৰৰ হেৰি তামোলখন দিবি যা কাম কৰি